চাওক, যেতিয়া আমি সৰু থাকোঁ তেতিয়া আমাৰ কিছুমান সিদ্ধান্ত আমাৰ মা দেউতাই লয় যাতে আমি এটা ভাল ঠাইত উপনীত হ'ব পাৰোঁ। কিন্তু যেতিয়া সময় বাগৰি যায়, যেতিয়া আমি ডাঙৰ হ'বলৈ ধৰোঁ, তেতিয়া কিন্তু আমি সিদ্ধান্তবোৰ নিজে ল'বলগীয়া হয়, কাৰণ মা দেউতাই আমাক সেইবোৰ সিদ্ধান্ত ল'বলৈ আমাক এৰি দিয়ে। কিন্তু কিছুমান মানুহে সেইখিনিতে কিছুমান ভুল সিদ্ধান্ত লয় আৰু যাৰ বাবে তেওঁৰ লগতে বাকী দুজন মানুহৰ কিন্তু জীৱন শেষ হৈ যায়। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি আমি কথা পাতিম যে এটা ভুল সিদ্ধান্তই কেনেকৈ দুখন ঘৰ শেষ কৰি দিব পাৰে। তেনে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, কিছুমান সিদ্ধান্ত ডাঙৰ হৈ যোৱাৰ লগে লগে আমি নিজে লোৱাটো প্ৰয়োজন বুলি আমি ভাবোঁ, কাৰণ কিছুমান সিদ্ধান্ত ল'বলৈ যদি আমি মা দেউতাক দিওঁ তেন্তে আমাৰো তাত এটা চইচৰ কথা থাকে যে মোৰ মতে এইটোহে ভাল লাগিব। মানে ডাঙৰ হৈ যোৱাৰ লগে লগে আমাৰ কিছুমান এটা চইচ থাকে যে আমি সেইটো কৰিম, আমি এইটো কৰিম। কিন্তু মই আজি যিটো আপোনালোকক কাহিনী ক'বলৈ গৈ আছোঁ, সেই কাহিনীটো এনেকুৱা ধৰণৰ যে এটা ল'ৰা আৰু সি সৰুৰ পৰা মানে কোনো সিদ্ধান্ত লৈ পোৱাই নাই, কাৰণ ঘৰখনৰ একমাত্ৰ ল'ৰা হৈছে সি। তাক প্ৰত্যেকটো সিদ্ধান্ত তাৰ মাক বাপেকে লয়। কিন্তু যেতিয়া তাৰ বিয়া পতাৰ বয়স আহিলে তেতিয়া কিন্তু মাক দেউতাকে সেই সিদ্ধান্তটো ল'বলৈ মান্তি হোৱা নাছিলে। তেওঁ কৈছিলে যে যদি তোৰ কোনোবা পচন্দৰ ছোৱালী আছে তই তেতিয়াহ'লে ক, আমি তোক বিয়া পাতি দিম। কিন্তু সি সেই কথাটো নাকচ কৰিলে যে তোমালোকৰ মতেই হ'ব, তোমালোকে বিয়া পতা। আৰু তাৰপিছতে মাক বাপেকে এজনী ভাল ছোৱালী বিচাৰি তাৰ লগত বিয়া পাতি দিলে। কিন্তু বিয়া পতাৰ 3 মাহৰ পিছতে মাক দেউতাকে অনুভৱ কৰিলে যে আমাৰ বোৱাৰীজনী মোৰ পুত্ৰৰ লগত কিন্তু সুখী নহয়। আৰু তাৰপিছত বহু দিনৰ পিছত গম পালে যে হয়, মাক দেউতাকে যেনেধৰণে ভাবিছিলে সেইমতে হয়, কাৰণ সিহঁতৰ ল'ৰাটোৱে বোৱাৰীজনীক অকণমানুৱেই পাত্তা নিদিয়ে। মানে মাক দেউতাকে যিজনী ছোৱালী ল'ৰাটোলৈ চাই আনি দিছিলে সেই ছোৱালীজনীৰ প্ৰতি কিন্তু অকণমানো ভাল পোৱা নাই ল'ৰাটো। কিয় নাই? কাৰণ সি এজনী বেলেগ ছোৱালী ভাল পাই আছিলে। সৰুৰ পৰা মাক দেউতাকৰ মতে উঠা বহা কৰা ল'ৰাটোৱে শেষত মাক দেউতাকৰ কথা ৰাখিবলৈ গৈ মাক দেউতাকৰ মতে সেইজনী ছোৱালী বিয়া পাতিবলৈ আচলতে বাধ্যত পৰিছিল। আৰু তাৰপিছতে সেই ছোৱালীজনীৰ জীৱনলৈ আচলতে অমানিশা নামি আহিলে। যেতিয়া এজনী ছোৱালী এটা ল'ৰালৈ বিয়া হৈ আহে, বহুত সপোন লৈ বিয়া হৈ আহে যে এখন সুখৰ সংসাৰ কৰিম, আমুক কৰিম, তামুক কৰিম, মানে ঢেৰ কথা লৈ বিয়া হৈ আহে। কিন্তু যেতিয়া সেইখন ঘৰত মাক দেউতাকৰ পৰাও যদি মৰম নাপায়, নিজৰ গিৰিয়েকৰ পৰাও যদি মৰম নাপায়, সেই ছোৱালীজনী কিন্তু বহুত দুখ কষ্ট মাজেৰে সময় পাৰ কৰিবলগীয়া হয়। আৰু সেই ছোৱালীজনী মাক বাপেকেও মনত বহুত কষ্ট পায়, কিয়নো নিজৰ একমাত্ৰ ছোৱালীজনীক এটা ল'ৰালৈ কিমান কষ্টৰ মূৰত বিয়া দিছে। মানে নিজৰ ছোৱালীজনী বেয়া হোৱাটো কোনো মাক বাপেকে নাভাবে বা নিবিচাৰে। কিন্তু সেই ভুলটো কাৰ আছিলে? সেই ভুলটো আছিলে সেই ল'ৰাজনৰ লগত। কাৰণ মাক বাপেকে ইতিমধ্যে ল'ৰাজনক কৈছিলে যদি তোৰ কোনোবা পচন্দৰ ছোৱালী আছে তই ক, আমি তোক বিয়া পাতি দিম। কিন্তু যিহেতু ল'ৰাটোৱে সৰুৰ পৰা মাক দেউতাকৰ কথা শুনি আহিছিলে, চ' সেই সিদ্ধান্তটো কিন্তু মাক বাপেককে ল'বলৈ দিলে। কিন্তু সি মনে মনে এজনী ছোৱালী ভাল পাই আছিলে। বিয়া 3 মাহ হৈ যোৱাৰ পিছতো কিন্তু নিজৰ পত্নীৰ লগত যিমানখিনি ভাল পোৱা হ'ব লাগিছিলে বা নিজৰ পত্নীক যিমানখিনি আচলতে আপোনাৰ গুৰুত্ব দিব লাগিছিলে সেইখিনি কিন্তু সেই ল'ৰাটোৱে নিদিলে। আৰু সেইকাৰণে
সেইবিলাক দুখতে এদিন ছোৱালীজনীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। এতিয়া সেই কাহিনীটোৰ পৰা আপোনালোকে এটা কথাই গম পালে যে আচলতে এটা ভুল, আৰু সেই ভুলৰ কাৰণে কিন্তু দুখন ঘৰ মানুহ ধ্বংস হৈ গ'ল। গতিকে মই আপোনালোকক এইটোৱে ক'ম যে কিছুমান সিদ্ধান্ত মা দেউতাৰ লগত কৰিব লাগে, মই কৰিব নালাগে বুলি নকওঁ, কিন্তু বিয়া পতাৰ ক্ষেত্ৰত অন্তত সিদ্ধান্তটো নিজেই ল'ব লাগে। কাৰণ আপোনাৰ যদি কোনোবা ভাল পোৱা ছোৱালী আছে, আপুনি তাইকে আনিব লাগে। কিন্তু মা দেউতাক আচলতে মনত আঘাত পাব বুলি যদি আপুনি এজনী ছোৱালী ভাল পাই থাকোঁতে যদি আপুনি আকৌ বেলেগ এজনী ছোৱালী বিয়া পাতি আনে, তেন্তে হ'লে সেই ছোৱালীজনীৰ প্ৰতি কিন্তু আপোনাৰ কোনো মৰম নাথাকে। আৰু তাৰ ফলত কি হ'ব? তাৰ ফলত একেখন ঘৰত থকাৰ পিছতো কিন্তু এজনে আনজনৰ প্ৰতি মৰম বহাতকৈ ঘৃণাহে বেছি বাঢ়িব। আৰু মই আপোনালোকক যিটো কাহিনী কৈ আছিলোঁ, সেই সিহঁতৰ লগতো এনেকুৱাই কাহিনী হ'ল। আৰু যাৰ ফলত আচলতে দুখনকৈ ঘৰ শেষ হৈ গ'ল। আচলতে ভুল নাছিলে সেই ছোৱালীজনীৰ, যিজনী ছোৱালীয়ে আত্মহত্যা কৰিলে। আচলতে ভুল আছিলে সেই ল'ৰাটোৰ গাত, যি নেকি নিজৰ ভাল পোৱা কোনোবা থকাৰ পিছতো এজনী নিৰ্দোষী ছোৱালীক বিয়া পাতি আনি হত্যা কৰিলে। আচলতে মই সেইদে বুলি ক'বলৈ বেয়া নাপাওঁ, কাৰণ সি ভালকৈ গম পাইছিল যে মই এজনী বেলেগ ছোৱালীক ভাল পাওঁ। সেই বেলেগ ছোৱালীক ভাল পোৱাৰ পিছতো কিয় এজনী বেলেগ ঘৰ এজনী ছোৱালী আনি আচলতে লাইফটো ধ্বংস কৰিব লাগে, তাৰ কিন্তু সেইটো মানে কেতিয়াও অধিকাৰ নাছিলে। মই শেষত এটা কথাকে কওঁ যে লওক, চব সিদ্ধান্তই লওক, আপোনালোকৰ মা দেউতাৰ লগত হেৰি কৰি লওক, আলোচনা কৰি লওক, কিন্তু বিয়া পতা সিদ্ধান্তটো নিজৰ লগত ৰাখক। কাৰণ আপোনাৰ লাইফটো আপোনাৰ হয়। আপুনি কেনেকৈ হেপী হ'ব পাৰিব সেইটো কিন্তু আপুনিহে জানে, মা দেউতা কিন্তু সেইটো কথা গম নাপায়।